নমস্কাৰ সমূহ পৰীক্ষাৰ্থী জিকে ফাউণ্ডেশ্যন উন্নত ভিডিঅ'লৈ মই নয়ন আপোনালোকক স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 15 মাৰ্চৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ বিষয়ে। এই সকলোবোৰ এমচিকিউ আকাৰে আমি ডিছকাছ কৰিম। তো হওক ভিডিঅ' আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হৈছে ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পোৰেশ্যন হেজ announced to start Bharat Nepal Asta Yatra train. The train has been launched under which initiative? ভাৰত নেপাল অষ্টযাত্ৰা ৰেল কাৰ অধীনত ৰেলখন মুকলি কৰা হৈছে সুধিছে কোনটো স্কিমৰ অধীনত। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন বি দেখো अपना देश। অপশ্যন বি ইয়াৰ ৰাইট আনসাৰ। তাৰ পিছৰ কুৱেশ্যন which of the following city has started a new initiative called বেগাৰ ফ্ৰী চিটি। তলৰ কোনখন চহৰে ভিক্ষামুক্ত চহৰ নামৰ নতুন পদক্ষেপ আৰম্ভ কৰিছে। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন ডি নাগপুৰ। অপশ্যন ডি ইয়াৰ শুদ্ধ আনসাৰ। তাৰ পিছৰ কুৱেশ্যন which state has become India's first state to launch the ৰেচম কিট বীমা স্কিম ফৰ চেৰিকাল টুৰিষ্ট। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন চি ৰাইট আনসাৰ উত্তৰাখণ্ড। তাৰে পিছৰ কুৱেশ্যন হুৱেৰ ইজ এছিয়াছ লাৰ্জেষ্ট টুলিপ গাৰ্ডেন লোকেটেড। এছিয়াৰ আটাইতকৈ ডাঙৰ টিউলিপ বাগিচাখন ক'ত অৱস্থিত সুধিছে। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন এ ইণ্ডিয়াৰ জম্মু কাশ্মীৰত অৱস্থিত। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য মাল্টিলেটাৰেল এক্সাৰচাইজ হেল্ড ইন দ্য ইণ্ডিয়ান অ'চেন ৰিজন। ভাৰত মহাসাগৰত অনুষ্ঠিত বহুপক্ষীয় অনুশীলনৰ নাম কি সুধিছে। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন এ লা প্যাৰোয়ুছ। অপশ্যন এ ইয়াৰ শুদ্ধ আনসাৰ। তাৰ পিছৰ কুৱেশ্যন এন ইণ্টাৰনেশ্যনেল কনফাৰেন্স অন ষ্টেট বুদ্ধিষ্ট হেৰিটেজ উইল বি হেল্ড ইন হুইচ চিটি। ষ্টেটত বৌদ্ধ ঐতিহ্যৰ ওপৰত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰা হ'ব। কোনখন চহৰত অনুষ্ঠিত কৰা হ'ব এইটো সুধিছে। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন বি ইয়াৰ ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন হুৱেৰ ৱাজ দ্য 9th এডিশ্যন অফ ৱৰ্ল্ড আৰ্ট ডুবাই হেল্ড। ৱৰ্ল্ড আৰ্ট ডুবাই নৱম সংস্কৰণ ক'ত অনুষ্ঠিত কৰা হৈছিল সুধিছে। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন বি ইয়াৰ ৰাইট আনসাৰ ডুবাই ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। নেক্সট কুৱেশ্যন হুৱেৰ উইল দ্য ফাৰ্ষ্ট সুপ্ৰিম অডিট ইনষ্টিটিউশ্যন মিটিং বি হেল্ড। প্ৰথমখন উচ্চতম নিৰীক্ষণ প্ৰতিষ্ঠানৰ বৈঠক ক'ত অনুষ্ঠিত কৰা হ'ব সুধিছে। এই অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত কৰা হ'ব। নেক্সট কুৱেশ্যন হুইচ কাণ্ট্ৰি ৰেংক ছেকেণ্ড ইন টাৰ্ম অফ আৰ্মছ ইম্পৰ্ট ফ্ৰম 2018 to 2022। 2018 চনৰ পৰা 2022 চনলৈ অস্ত্ৰ আমদানিৰ ক্ষেত্ৰত কোনখন দেশ দ্বিতীয় স্থানত আছে সুধিছে। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন বি চাউদি আৰবিয়াৰ ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন হুইচ চিটি হি ইজ হোষ্টিং দ্য G20 ফ্লাৱাৰ ফেষ্টিভেল। কোনখন চহৰত আয়োজন কৰা হৈছে G20 ফুল উৎসৱ। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন এ নিউ দিল্লীত এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। নেক্সট কুৱেশ্যন হু হেজ বিন এপইণ্ট এজ দ্য ইণ্টাৰিম চেয়াৰমেন অফ লাইফ ইঞ্চুৰেঞ্চ কৰ্পোৰেশ্যন অফ ইণ্ডিয়া। জীৱন বীমাৰ অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে সুধিছে। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন এ ইয়াৰ ৰাইট আনসাৰ সিদ্ধাৰ্থ মোহান্তি। নেক্সট কুৱেশ্যন আৰু আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন হুইচ ষ্টেটছ উইল হোষ্ট দ্য 38 নেশ্যনেল গেম। কোনখন ৰাজ্যই 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজন কৰিব সুধিছে। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন বি উত্তৰাখণ্ড। অপশ্যন বি ইয়াৰ ৰাইট আনসাৰ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।